খাবলৈ পৰা নাই বাপৰে তোৰ এক কাপ চাহে পৰা নাই তাইতো বা ক'ত গেল তাই একে মাকৰ ঘৰত যায় মাকৰ ঘৰতহে যায় আৰু ক'তো যাব জাগা পাওঁ আৰু কিমান কৰিব বাকী আছে আৰু এইখিনি কৰিবই আছে কাটে আছে মানে দিগদাৰ দে এইখিনি ভাল কৰিলে আৰু শাকৰ গোটেইকেইটা দিম আজিলৈকে বাদ দে দে বাকত গেলা চলি চলি আমি এবাৰ কোনো ঘৰত তাতে যাওঁ চলি চলি এইখিনি হাৱত তাতে সোমাই থৈ যায় বুঢ়া পেডাল তেতিয়া ওলাইছিল নহয় বুঢ়া পে কণী খাব পাৰে নাই বন্ধ কৰিয়ে থৈ দিম আৰু বুঢ়া খাবে কণী চলি চলি যাবি নে নাযা কাকনৰ ঘৰত চলি যদি নাযা থাক খেলিয়ে থাক তহঁতে ঘৰৰ ভিতৰত ময়ে যাই হবা আজি মই কেকনৰ ঘৰত যাই কিবা এটা ফাঁকি কৰি বুদ্ধি কৰি কাপ চাহ খাব লাগিব যাই কিবা আছে নে নাই গৰুৱে ইয়াৰ জংঘল মখা খাব আমি কিন্তু মাছকেইটা চকাতে মোৰ বৰ কষ্ট হৈছে এইকেইটা মাছ শুকাবে ধৰছি এইকেইটা অলপ বাকী আছে এইকেইটা শুকাবে দে প্ৰভু কৃষ্ণ আজি যাতে কোনো মানুহ নাহিলে ৰক্ষা বিমলাও ঘৰত নাই মাকৰ ঘৰত যোৱা বহুত দিন হ'ল বাপৰে মাছ নাপালেও কি হ'ব কিজানি আৰু চেপা টকাই ভাত থৈ দিওঁ চকা সোনকালে উলিয়াই উলিয়াই আমাৰ গোটেই ঘৰৰ কাম কৰি আছে মাছকেইটা চকা উলিয়াই উলিয়াই মাছকেইটা খুন্দবা লাগিব চাৰটা চুঙা পালিয়া হৈ মাছকেইটা চকা হোৱাৰ পিছত ঘৰটো আনিব লাগিব মুৰ্গীকেইটা উলিয়াই দিব লাগিব মুৰ্গীক হাত দিব লাগিব পাউৰাকেইটা আনিব লাগিব কিমান কাম কৰি আছে এই ঘৰত বাপৰে জুইকুৰা অলপ বঢ়াই দেব মুৰ্গীকেইটা দেৰিকৈ দিম আৰু কাটি টকা হালি দিম মানে কোনদিনা বা আহে সোনকালে আহি পালিয়ে ভাল বিমলা কেকন কেকন কোন নাই তোৰ ঘৰত সোমাই আছ নেকি
এতিয়া চাহ পানী দিব লাগি বিমলা নাই নহয় মোৰ ঘৰত থকা টেবুল চকীখন ভাঙচি থৈ দিয়ে ভাবি ক'লে এখন নে দুখন চকী আছিল কিবা সিহঁত এই গাঁৱত চলি মুখা আহে আৰু এইবিলাক খেলি নি গোটেইখন চকী ভাঙিলে টেবুল চকী এতিয়া তাত এখনো নাই টুল এখনো আছে তই টুলখন আনি কি নিব মই ঘৰটো সাৰি লওঁ ভাঙা হনে ভাঙব বেছি দিন নাই ভাঙছি না কুল্লু হে তোৰ ঘৰত ঠাণ্ডা দেখোন চাহ খাও দে কি চাহৰ কথা কওঁ তই এটা চাহ খাবা আহিছা মোৰ টিভিটো নাই চাহ খাবা আহিছা ইয়াতে মোৰ এটা পটককে হাগা লাগছে তোৰ আকৌ আকৌ চাহ খাবা আহিছে মোৰ টিভি চলি নাই লাট গব নহয় লাট চাহৰ বেটা চাহ খাবা আহিছি খুৱাই আছো মই তাক চাহ বঢ়িয়াকে চাহ খুৱাম মই তাক লাট চাহৰ বেটা ক'ত বা মৰিলে যে আহি হাগি বাপৰে বাপ কাবাৰ নঙলা মুখত হাগিলে মৰাই বেছি দায় হ'ব মই বা বিচাৰিয়া যাওঁ বাপৰে তিৰি চলি নাই গোটেই জ্বালা কালা মুখা মুখা পেলালে বা ক'ত বা মৰি গেল কাৰোবাৰ নঙলা মুখা ঢাকাই যাই মানে চুৱা পাত চলকাই মানে গোটেই জ্বালা কালা মুখা মুখাটা গুটি হা তই এটা মৰি আছা তই নাজানা নেকি বাটা বাটা হাগিলি ডায়েৰিয়া কলেৰা বেমাৰ হয় ভুলি বললো আমাৰ তাত লেট্ৰিন নাই নহয় লেট্ৰিন নাই আমাৰ তাত সেইটো দেখা নাই নেকি তাতে মই একবাৰ চাইছিলো এক মহা হাগি থৈ দিছে কোনোবাই নৰেন্দ্ৰ মোদীয়ে আজি লেট্ৰিন দে তহঁতে পাইছে আমি দেখোন পাইছো সেয়া পাইছে আমি নাই নহয় কিবা এখন ফৰ্ম নাই কি পায় এখন ফিল আপ কৰি দিলে নৰেন্দ্ৰ মোদীয়ে লেট্ৰিনটো দে তই সেইবিলাক কৰবি তোৰ বোলে 40-44 শ্ৰেণীত লাগি পঢ়া হয় পঢ়া পিছে লেট্ৰিন পাবি তই ফৰ্মখন আনবি হেৰি ৰাহুলৰ দোকানত পাই ফৰ্মখন তাৰপৰা আনবি তই আনি পেলাই তই ফিল আপ কৰি দিবি ৰমানক কালি পঠাই দিব লাগিব তো আমি আকৌ দোষ এতিয়া আমি পৰিৱেশটো চাফা কৰোঁ আমি কিন্তু য'তে ত'তে নাহাগো দেই আপোনালোকৰ জীৱনলৈ নাহিব আৰু বাহিৰৰ বাটে পথে হাগিলে আপোনালোকৰ ডায়েৰিয়া বেমাৰ হ'ব পাৰে কলেৰা বেমাৰ হ'ব পাৰে আৰু যদি আপোনালোকক এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা ঘণ্টাটো বজাই দিব টিলিং টিলিং